প্ৰিয় অসমবাসী ৰাইজ, আজি আপোনালোকক সৌদি আৰবিয়া ৰাতিৰ দৃশ্য দেখুৱাম। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো আমি বাছত বহি গ'লোঁ, এতিয়াও আছে 20 মিনিটমান বেলি আছে, ডুব যোৱা নাই। 20 মিনিট পিছত ৰাতি হৈ যাব। আজি আপোনালোকক বলক ৰাতিৰ দৃশ্যটো দেখুৱাম। আমি অফিচত আহিছিলোঁ, এতিয়া ৰিটাৰ্ণ গৈ আছোঁ। এতিয়া আপোনালোকক ৰাতিৰ দৃশ্যটো দেখুৱাওঁ, বলক আৰম্ভ কৰোঁ।
এতিয়া আমি আহি কেম্প পালোহি ওচৰতে। এতিয়া কেম্পত সোমাই যাম। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিম। সকলোৱে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু সকলোকে ধন্যবাদ আকৌ এবাৰ। জয় আই অসম।